অসমৰ প্ৰথমজন লোক আক্ৰান্ত হৈছে কোভিড-19ত। টুকাগৈৰ নামৰ 60 বছৰীয়া লোকজনৰ ঘৰ বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৰ 2 নম্বৰ ফাকৈগুৰিত। আৰু এই লোকজনৰ সন্দৰ্ভত আৰু অধিক খবৰ আমি জানিবলৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক হেমন্ত শইকীয়াৰ সৈতে। হেমন্ত, পোনে পোনে আহিছোঁ আপোনাৰ ওচৰত, কি আছে অধিক তথ্য? হয়, মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ জিলাৰ চতিয়াৰ উত্তৰৰ যি বিশ্বনাথ জিলাৰ প্ৰথমজন যি কোভিড-19 পজিটিভ যি ৰোগী তক গয়াৰীৰ বাসগৃহত। তেওঁৰ পাছত শান্তনুৱে দেখুৱাইছে এইটো হৈছে তক গয়াৰীৰ বাসগৃহ। আৰু ৰাইজৰ যি আচলতে সচেতনতা, সেই সচেতনতাৰ কাৰণেই তক গয়াৰীক ৰাইজে এইদৰে আপোনালোকে দেখিছে তেওঁ ঘৰৰ কাষত এটা অস্থায়ী আচলতে পলিথিনৰ তেওঁক ঘৰ বনাই তেওঁক ইয়াতে ৰাখিছিলে। যেতিয়া 14 তাৰিখে 14 মে'ৰ দিনা যেতিয়া সন্ধিয়া আহি ইয়াত উপস্থিত হৈছিলেহি, তেতিয়া এইদৰে ৰাখিছিলে। ৰাইজ আচলতে যথেষ্ট সচেতন এই গাঁৱৰ, আৰু যাৰ কাৰণে তেওঁ অন্য লোকৰ বিশেষ সংস্পৰ্শলৈ তেওঁ আহিব নোৱাৰিলে। আৰু মই তক গয়াৰীৰ পুত্ৰ আছে, তেওঁৰ পৰা মই অলপ কিছু দূৰৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম যে আপোনাৰ দেউতা আছিলে ক'ত? কলিকতাৰ ক'ত? হাওড়াত আছিলে। ক'ত? হাওড়া কৃষ্ণনগৰ, কলিকতা। হাওড়া কৃষ্ণনগৰ, হয়। আপোনাৰ দেউতা কেনেকৈ আহি পেলাই ঘৰ পালেহি? তাৰমানে কলিকতাৰ পৰা আধা ৰাস্তা খোজকাঢ়ি গ'লো, তাৰপিছত আধা ৰাস্তা হাওড়াৰ পৰা খোজকাঢ়ি ভেন এখনত মালদালৈকে আহিলে। মালদাৰ পৰা তাৰপিছত পুলিচে STC গাড়ীত মালদাৰ পৰা গুৱাহাটীলৈকে পঠাই দিলে বোলে। হয়, গুৱাহাটীৰ পৰা ইয়ালৈ কেনেকৈ? গুৱাহাটীৰ পৰা STC গাড়ীৰ লগত আহিলে বোলে। ক'ত নামিছিলে? তেজপুৰ কমিশ্যন চাৰিআলি। এইটোতো তাৰপিছত কেনেকৈ তেজপুৰৰ পৰা কেনেকৈ? তেজপুৰৰ পৰা সি গাড়ী অটো ৰিজাৰ্ভ লৈ আহিলে বোলে দেলাইছিল। অটো? হয়, টেম্পো? হয়। টেম্পোত আহি তেওঁ ক'ত নামিলে? দেলাইশ্ৰী পৰা নামি তেওঁ কি কৰিলে? সি খোজকাঢ়ি আহিলে। আৰু কিবা মাংস কিনিছিলে? মাংস দেলাইশ্ৰী কিনিছিলোঁ। আৰু বিস্কুটো কিনিছিলে? বিস্কুট কিনিছিলোঁ। তাৰপিছত বিস্কুট কিনি কাকো হাতো লগাব দিয়া নাই, নিজে আনিছে, নিজৰ খবৰ দিছোঁ। তাৰপিছত মানুহজনক আহি কিনে ছাইডত থ'লোঁ। ছাইডত থোৱাৰ পিছত আমি ঘৰটো বান্ধি দিলে। ৰাইজে বনাই দিছে? ৰাইজে কেইটামান আহিছে, তাৰপিছত আমি বনাই দি তাতে মানুহ থোৱা হ'ল। তাৰপিছত তেওঁক এই ঘৰতে ৰখা হ'ল। তাৰমানে ৰাইজে যেতিয়া আপোনাৰ দেউতা আহিছে বুলি গম পাইছে, তেতিয়া ৰাইজ ঘৰত আহি উপস্থিত হৈছে? দেউতা আহিছে বোলে ৰাইজে তাৰমানে গম পোৱা নাই, আমিও গম পোৱা নাই। তাৰ হাতত মোবাইল নাছিলে। সি যেতিয়া আহি পাইছে তেতিয়া আহি পোৱা সময়ত মানে ৰাইজে ৰাস্তাত দেখা কাৰণে মোক ফোন কৰিলে যে দেউতাটো আহিলে, গাঁৱতে সোমালে, যে তাক কি ব্যৱস্থা কৰা হ'ব। সেইটো ঘৰটো ৰখা হৈছিল? হয়, সেইটো ঘৰটো বান্ধি। তাৰপিছত তেজপুৰলৈ কেতিয়া নিলে? তেজপুৰৰ 15 তাৰিখে নিছে। 15 তাৰিখে? হয়। তাত টেষ্ট কৰিলে? হয়। তাৰপিছত তাৰপৰা আকৌ গুচি আহিলে? হয়, হোম ডেলিভাৰী কৰি দিলে, ইয়ালৈ পঠাই দিলে? হয়। এতিয়া কালি ৰাতি আপোনালোকে কেই বজাত গম পায়? ৰাতি আমি 11টা বজালৈকে গম পাওঁ। 11টা বজাত আমাৰ IC ছাৰে ফোন কৰিছে, ইটাখোলা IC ছাৰে ফোন কৰাৰ কাৰণে মই ৰিচিভ কৰিলোঁ। ৰিচিভ কৰাৰ পিছত আমাৰ জামুগুৰিনা চুতীয়াৰ ছাৰে। তাৰপিছত ৰাতি আপোনালোক কেই বজাত ইয়াৰ পৰা নিছে? আচ্ছা, কেই বজাত নিছে ইয়াৰ পৰা দেউতা? 3টা বেছি, প্ৰায় 3 বজাত আপোনালোকে দেখিবলৈ পাইছে। যিটো গৃহ আপোনালোকে দেখিছে, সেই গৃহটোত তেওঁক ৰাখিছিলে, আছুতীয়াকৈ ৰখা হৈছিলে। আৰু ৰাইজ ইয়াৰ আচলতে যথেষ্ট সচেতন হোৱাৰ কাৰণে এইদৰে তেওঁক আছুতীয়াকৈ ৰাখিছিলে। আৰু ৰখাৰ কাৰণে আচলতে তেওঁ বেছি লোকৰ সংস্পৰ্শলৈ আহিব পৰা নাছিল। তথাপি তেওঁ আহিবৰ সময়ত বিভিন্ন ঠাইত তেওঁ যে তক গয়াৰীত তেওঁ দোকানত তেওঁ মাংস ক্ৰয় কৰিছিলে, তাৰ উপৰি বিস্কুটো ক্ৰয় কৰিছিলে। মই ইয়াৰে যিগৰাকী আশাকৰ্মী আছে তেওঁৰ পৰা জানিব বিচাৰিম, বাইদেউ, যে ৰাইজ আপোনালোকৰ যথেষ্ট সচেতন। যেতিয়া এই ব্যক্তিজন আহিছিলে, অহাৰ লগে লগে ৰাইজে কি কৰে? ৰাইজে মানে তাক থকা ব্যৱস্থাটোৰ কাৰণে চবে মানে লাগি ভাগি ত্ৰিপাল এখনৰে ঘৰ বনাই তাক বেলেগে ৰাখিছে, আৰু যাৰ কাৰণে বেছি মানুহৰ সংস্পৰ্শলৈ আহিব নোৱাৰে। হয়, তেওঁ মানে আমি তেওঁলোকৰ ঘৰৰ মানুহখিনিকো ক'লোঁ যে মানুহটো আহিছে সুখীয়াকৈ থ'লেও আপোনালোকৰ ঘৰৰ মানুহখিনি বেলেগৰ ঘৰলৈ নাযাব, আৰু আনৰ ঘৰৰ মানুহখিনিকো কোনোবাই যদি আহিবলৈ বিচাৰে ৰাস্তাৰ পৰা বাধা দিব, এই বুলি কৈছোঁ। তাৰমানে আপোনালোকৰ গাঁৱৰ মানুহে যদি এইখিনি পদক্ষেপ নল'লেহেঁতেন তেতিয়াহ'লে নিশ্চয় ভয়ংকৰ পৰিস্থিতি হ'ল হয়। বহুত মানে পৰিস্থিতি বহুত বেয়া হ'ল হয়। এতিয়া সেইটো কৰাৰ কাৰণে আমাৰ অলপ মনটো অলপ মানে ভাল লাগিছে আৰু।
মই আৰু ইয়াতে দুজনকৈ আচলতে স্বাস্থ্য বিভাগৰ কৰ্মী আছে আমি জানিব বিচাৰিম যে স্বাস্থ্য যে এইখন গাঁৱৰ গঞাই আছুতীয়াকৈ তেখেতক ৰখাৰ ব্যৱস্থা কৰিছিলে এই পদক্ষেপ সম্পৰ্কত কওক। হয়, এইটোতো আচলতে এনেও আমাৰ যিটো হোম আইচলেশ্যনৰ কথা আছে, হোম আইচলেশ্যনৰ কাৰণে প্ৰথম চৰ্তই হৈছে যে এটা মানে সম্পূৰ্ণ বেলেগ এটা ৰুম লাগে আৰু পাৰিলে মানে টয়লেট ফেচিলিটিখিনি বেলেগ লাগে। আমাৰতো গাঁওবোৰত বেছিভাগ ঘৰতে 2 বা 3টাৰ ওপৰত ৰুম নাই, সেইখিনিকে 8-10জন মানুহে শ্বেয়াৰ কৰিবলগীয়া হয়। গতিকে এইটো আছুতীয়াকৈ যদি এটা ৰুম বনাই লয় তেওঁলোকে এনেকৈ আছুতীয়াকৈ যদি বনাই লয় সেইটো বোধকৰোঁ এটা ৱেলকাম ষ্টেপ হ'ব। ৰাইজে এইটো কৰি দেখুৱালে হয়, আৰু যদি ৰাইজে এইটো কাম নকৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় বেছি সৰহসংখ্যক লোকৰ গালৈ ইয়াত যোৱাৰ সম্ভাৱনা আছিল। নহয়, আচলতে এই যিজন ব্যক্তিজনৰ ক্ষেত্ৰত আচলতে প্ৰথম ভুলটো তেখেতৰ হ'ল। তেখেত আচলতে সোমাওঁতে আমাৰ যেতিয়া জেনেৰেল স্ক্ৰিনিং চেণ্টাৰ বা তাত যদি তেওঁলোকে ৰিপৰ্ট কৰিলে হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা এটা পিনে আচলতে নগ'ল হয়। তথাপি ৰাইজৰ যি সচেতনতা, ৰাইজৰ সচেতনতাৰ কাৰণে আমি এটা মাৰাত্মক বিপদৰ পৰা কিছু হ'লেও ৰক্ষা পাবৰ কাৰণে সক্ষম হৈছে বুলি আমি ভাবোঁ। এই আছিল স্বাস্থ্য বিষয়া মন্তব্যৰ পাছত শান্তনে পুনৰ দেখুৱাইছে যে এই টকগেৱাৰী ঘৰৰ কাষতে এই যিটো এটা অস্থায়ী শিবিৰ আপোনালোকে দেখিছে, তাতেই টকগেৱাৰী 14 তাৰিখে যেতিয়া আহি ইয়াত উপস্থিত হৈছিল, গাঁওখনত উপস্থিত তাত ৰখা হৈছিল আৰু তাৰপিছতে তেওঁৰ কালি COVID-19 পজিটিভ ধৰা পৰিছিল আৰু তাৰপিছত তেওঁক TMCHত ভৰ্তি হোৱা হৈছে আৰু ৰাইজৰ সচেতনতাৰ কাৰণে বেছি মানুহৰ সংস্পৰ্শলৈ তেওঁ নাহিলে আৰু এক আচলতে ভয়ংকৰ বিপদৰ পৰা ৰাইজ কিছু পৰিমাণৰ হ'লেও ৰক্ষা পৰা বুলি ক'ব পাৰি।